হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মই আহিলোঁ আপোনালোকৰ মাজলৈ আৰু এটা মিনি ব্লগ লৈ। এইটো ভিডিঅ' আছিল সৰস্বতী পূজাৰ। এইবাৰৰ পূজা আমি আমাৰ ঘৰৰ ওচৰতে থকা স্কুলখনতে কৰিলোঁ। মানে কলেজলৈ নগ'লোঁ আৰু। এইখনে মোৰ জীৱনৰ প্ৰথম স্কুল আছিল, য'ত বহুতো ভাল লগা স্মৃতি জড়িত হৈ আছে। সেইকাৰণে মোৰ স্কুলখনলৈ আহি বহুত ভাল লাগে। কোন কোন ভাইটি ভণ্টিসকলৰ লগতে আমিও মাক পূজা কৰিলোঁ। মাক পূজা কৰা হোৱাৰ পাছত আমি বহি গ'লোঁ এতিয়া খিচিৰি খাবলৈ। এইটো ভিডিঅ' আছিল সেই দিনৰে ৰাতিৰ ভিডিঅ'। আমি আহিলোঁ গণেশ পূজাৰ প্ৰগ্ৰাম চাবলৈ। আজিৰ প্ৰগ্ৰামত আছে ছিংগাৰ ৰূপজ্যোতি পাপু আৰু প্ৰণামী কোঁৱৰ। এয়া হ'ল ৰূপজ্যোতি পাপু। আৰু আমি ডান্সো কৰিছিলোঁ, তাৰে অকণমান ক্লিপ আপোনালোকক দেখালোঁ। আৰু এয়া হৈছে ছিংগাৰ প্ৰণামী কোঁৱৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এতিয়া বাই।